সো বন্ধুসকল ফাইনালি মিশন বসুন্ধরা 3.0 ওয়েবসাইটখন মুকলি কৰি দিলে আজি লঞ্চ কৰি দিলে মিশন বসুন্ধরা 3.0 কি থাকিব কি নাথাকে কোনে এপ্লাই কৰিব পাৰিব কোনে এপ্লাই কৰিব নোৱাৰে গতিকে প্ৰসেস এই ভিডিওত জনাই দিম আজি গতিকে আপুনি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক এনেকৈ ইনফৰমেটিভ ভিডিও আমি रोज ৰেগুলাৰ দি থাকো তো বলক ভিডিওটো আৰম্ভ কৰো আপোনালোকক ভাষণটো শুনাই দিও মিশন বসুন্ধৰাত আৰু এটো তেওঁলোকৰ কাৰণে এপ্লিকেবল হ'ব আমি ব্যাক ডেটৰ পৰা এপ্লাই কৰিছো যাৰ নামত গ্ৰান্ট হৈ আছিল কিন্তু প্ৰিমিয়াম দিব নোৱাৰা কাৰণে তেওঁলোকে মাটিটো পট্টা কৰিব পৰা নাই ইট উইল বি এপ্লিকেবল টু এভৰিবডি যে গাঁৱত 500 টকা দি তেওঁলোকে মাটিটো পট্টা কৰি লক চহৰত 50000 টকা দি পট্টা কৰি লক ত্ৰিপাঠী মই ঠিকে কৈছো নাই পাৰ বিঘা সো এতিয়া যিমান বিলাক মন্দিৰ আছে যিমান বিলাক নামঘৰ আছে যিমান বিলাক স্কুল আছে যিমান বিলাক ক্লাব আছে ডাঙৰ ধুনিয়া ধুনিয়া ক্লাব ৰাইজৰ কাম কৰি আছে মাটিৰ পট্টা নাই আপোনালোকে সৰকাৰখন মানুহৰ মাজত সোমাই যাব পাৰিব ইউ কালেক্ট এপ্লিকেশন খালি এনেকুৱা অনুষ্ঠানক নিদিও যাৰ সেক্ৰেটাৰী প্ৰেসিডেন্ট তিনিটা প্ৰজন্মৰ নহয় হেতু থাকিবই তিনিটা প্ৰজন্মটো থাকিবই কিন্তু এইটো থাকিব লাগিব যে যিমান নামঘৰ মন্দিৰ স্কুল শ্মশান কবৰস্থান যিমান ধৰ্মীয় অনুষ্ঠান আছে এডুকেশনাল ইনষ্টিটিউট আছে ওয়ান টাইম আপোনালোকে সকলোকে এবাৰ মাটিৰ পট্টা দি দিও কাৰণ ই এটা মই কেদিনমান আগতে আজাৰাত গৈছিলো আজাৰা তালুক ডাঙৰ সভাঘৰ কিন্তু তেওঁলোকৰ মাটিৰ পট্টা নাই ইয়াৰ এটা কাৰণ থাকে যে তেওঁলোকে নিজৰ মাটিটোক সোসাইটি কৰি লোৱা নাই কাৰ নামত এপ্লাই কৰিব আমি পূজা সমিতি মন্দিৰ সমিতি নামঘৰ সমিতিৰ নামত কৰাই দিম আৰু যত সোসাইটি ৰেজিষ্টাৰ কৰি লব লাগে তেওঁলোকক আপোনালোকে কব যে এটা ৰেজিষ্ট্ৰেচন কৰাই লওক আজিকালি অন ইন্টাৰনেটতে হৈ যায় কোনো অসুবিধা নাই গতিকে এই সুযোগতে আমি তেওঁলোকক পট্টাখিনি দি দিব লাগে সকলো ডিসি জনপ্ৰিয় হ'ব পাৰিব মানুহে ভাল পাব সকলো কো ডিসি জনপ্ৰিয় হ'ব পাৰিব সাৰ্কেল অফিচাৰ জনপ্ৰিয় হ'ব পাৰিব মানুহৰ মাজত সোমাব পাৰিব এই সাৰ্ভিসটো আপোনালোকে এবাৰ এক্সটেন্সিভলি দিব লাগিব আৰু মই এটা কথা নিশ্চিত হ'ব লাগিব যে কোনো নামঘৰ সৰকাৰি মাটিত বহি থকা নাই কোনো মন্দিৰ সৰকাৰি মাটিত নাই কোনো শ্মশান সৰকাৰি মাটিত নাই কোনো কবৰস্থান সৰকাৰি মাটিত নাই সাবজেক্টটো তিনিটা প্ৰজন্ম ইমানে অনুষ্ঠানটো তিনিটা প্ৰজন্ম হ'ব না লাগে মানুহজন তিনিটা প্ৰজন্ম হ'ব লাগে জুনে সেক্ৰেটাৰী প্ৰেসিডেন্ট জুনে এপ্লাই কৰিব বা মেম্বাৰ আৰু এটা ডাঙৰ ইয়াত আমি আপোনালোকক অধিকাৰ দিছো খুব ডিসি সকলক মই ৰিকুৱেষ্ট কৰিম প্লিজ এপ্লাই দিস পাৱাৰ ইমিডিয়েটলি বহুত স্কুলত চাব দেউতাকে মাটিৰ পট্টাখন দেউতাকে মাটিটো ডনেট কৰি গল এতিয়া নেশনাল হাইৱে গৈ আছে লৰাজনে গম পালে যে স্কুলখন যাব লাহেকৈ ৰেভিনিউ অফিচত গল যে মাটিটো মোৰ নামত দেউতাৰ নামৰ পৰা স্কুলত গৈছিল নে নাই বোলে যোৱা নাই কিয় যোৱা নাই আৰে দেউতাই ৰাজহুৱা মিটিং কৰি দিলে গামোচা পিন্ধিলে নিজৰ নামত স্কুল হল অমুক ডেকা সোঁৱৰণী বিদ্যালয় হৈ গল লৰাজনে গম পালে যে সব ঠিক আছে কিন্তু কাগজ ট্ৰান্সফাৰ হোৱা নাছিল গতিকে নেশনাল হাইৱে অথৰিটিক গৈ কব আৰু আপোনালোকেও লগে লগে উত্তৰ এটা দি দিয়ে স্যাৰ মেডি পট্টাটো তেওঁৰ নামতে আছে কাৰণ আপোনালোকো মই একদম ইয়াত বহি থকা আপোনালোক বুলি কোৱা নাই যি দুই এটা মোৰ অভিজ্ঞতা আছে হে আপোনালোক সকলো হিচাপত নামি পৰে আৰু আমিয়ে খবৰ দি দিও যে ভাই এইফালদি নেশনাল হাইৱে গৈ আছে স্কুলখনৰ কিন্তু পট্টা স্কুলখন যাব স্কুলৰ নামত পট্টা নাই পট্টা তোমাৰ নামতে আছে আহি খুনকালে ইয়াত এৰিয়াৰ ৰেভিনিউটো দি দিয়া পাই গল 2 কোটি টকা স্কুলে পাব পৰা মাটি সেই ডেকাৰ পৰিয়ালে পালে কিন্তু বা কলিতা বা শৰ্মাৰ পৰিয়ালে পালে
কিন্তু দিছিল জেনুইনলি। এতিয়া আমি কৰিম কি, যি অনুষ্ঠানৰ সব অনুষ্ঠানক বিশেষকৈ স্কুল আৰু কলেজক আপোনালোকে মাতি ল'ব, যে পট্টা কাৰ নামত আছে, ইন্সপেক্টৰ অফ স্কুলক আপোনালোকে লগাই দিব। মই সকলো ডিস্ট্ৰিক্ট পিছত সুধিম, সব স্কুলৰ পট্টা চেক কৰক, বোলে নাই দাতাৰ নামতে আছে। যদি 12 বছৰ তেওঁলোকে অবজেকশ্যন দিয়া নাছিলে, আপোনালোকে ইমিডিয়েটলি ল্যান্ড ৰেকৰ্ড কাৰেকশ্যন কৰি দিওঁ। ইয়াতকৈ ডাঙৰ কাম হ'বই নোৱাৰে। বিশেষকৈ আৰু আমি অকল এইটো স্কুল বুলি কোৱা নাই, মন্দিৰতো দান কৰি পেলাই পিছত মানুহে উল্টা কৰি দিয়ে। যিকোনো ৰাজহুৱা প্ৰতিষ্ঠানত যদি কোনোবাই, আৰু এইটো ময়ো ক'ব নোৱাৰো মোৰ মাটি আপোনাৰ মাটি আমাৰ লৰাই বা কি ৰূপ লয়, যদি কাগজটো ট্ৰেন্সফাৰ নহয়, আগতে আমি দান পত্ৰ লিখি দিওঁ। এতিয়া কাগজ থাকক বা নাথাকক, 12 বছৰ যদি তেওঁলোকে ডিসপিউট কৰা নাই, আৰু আপোনালোকে চাব বেক ডেটত যাতে কোনো ডিসপিউটৰ কাগজ নাহে অফিচত, পুৰা অফিচ চেক কৰিব, আৰু কোনবাই ডিসপিউটৰ কাগজ দেখুৱালে মই ফৰেনসিক কৰাম। গতিকে কোনো হলিগলি নহয়। আৰু 12 বছৰ যাৰ আনডিসপিউটেড পজিশন আছে, বিশেষকৈ গভৰ্ণমেণ্ট অনুষ্ঠানখিনি, গভৰ্ণমেণ্ট মানে কি বিদ্যালয় কলেজ শিক্ষানুষ্ঠান, এইখিনি 12 বছৰ যদি ডিসপিউট নাই, আপোনালোকে ইমিডিয়েটলি এইখিনি ভূমি ৰেকৰ্ডৰ পৰা তেওঁলোকৰ নাম বাদ কৰি দিয়ক। এইটো হল আটাইতকৈ ডাঙৰ সাৰ্ভিস। মিছন বসুন্ধৰাৰ এটা ডাঙৰ সাৰ্ভিস হল যে আমি যি মানুহৰ নামঘৰ স্কুল কলেজ পট্টা নাই, আমি তেওঁলোকক পট্টা দিম, গভৰ্ণমেণ্ট মাটি। কিন্তু গভৰ্ণমেণ্ট মাটিত পট্টা দিলে নহব, দান কৰা মাটিৰো আমি ল্যান্ড ৰেকৰ্ডৰ পৰা তেওঁলোকৰ নাম গুচাই স্কুল কলেজখনক আমি পট্টা দি দিম। ISDO সকলক এই কামত আপোনালোকে স্পেসিফিক্যালি লগাই দিয়ক। মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যাতে এডুকেশ্যন ডিপাৰ্টমেণ্ট ইজ দ্য গ্ৰেটেষ্ট ভিকটিম। মোৰ নিজৰ অভিজ্ঞতা আছে, মোৰ সমষ্টিৰ আমিনগাঁৱত এনেকুৱা স্কুল এখনক লৈ যেতিয়া মই ডিসি খুদিলো কাগজ কাৰ নামত আছে, বোলে ছাৰ দাতাৰ নামতে আছে। স্কুল কিমান দিনৰ পৰা আছে, 50 বছৰৰ পৰা, কোনো অবজেকশ্যন নাই। আৰু স্কুল কাৰ নামত আছে, দেউতাকৰ নামত। লৰাই কৈছে দেউতাই কি কৰিছে মই নাজানো, গতিকে মই সেইটো কথা নামানো, গতিকে মোকে কম্পেনসেশন দিব লাগিব। সেইকাৰণে এই ৰেভিনিউ ৰেকৰ্ডছ এইবাৰ আপোনালোকে ক্লিন কৰি লওক, আৰু তাৰ কাৰণে যিখিনি লেজিসলেটিভ আমাক অধিকাৰ লাগে সেইখিনি আমি কৰি লৈছো, ইনষ্ট্ৰাকশন আছে, আপোনালোকে ফলো কৰক। ইয়াৰ পিছত আমি আৰু এটা মাটিক আমি এইবাৰ মিছন বসুন্ধৰা 3ত আমি কৰিব খুজিছো গ্ৰামদান আৰু ভূদান। আচাৰ্য বিনোৱা ভাৱে যেতিয়া গ্ৰামদান ভূদান মুভমেন্ট আৰম্ভ হৈছিল, মানুহে গ্ৰামদান ভূদানৰ মাটি ডনেট কৰিলে, ল্যান্ডলেস মানুহ বহিলে, কিন্তু ল্যান্ড টাইটেলটো ট্ৰান্সফাৰ কৰি নিদিলে, মাটিটো গ্ৰামদান ভূদান বুলিয়ে থাকি গল। এতিয়া আমি আইন সংশোধন কৰিলো, আৰু আমি কলো যে গ্ৰামদান ভূদানৰ মাটিও আমি যদি কোনোবা মানুহ 3টা প্ৰজন্মত আছে, আমাৰ যেটো কন্ডিশন এটো থাকিবই, যদি এপ্লাই কৰে আমি তেওঁলোকৰ নামত দি দিম। অৰ্থাৎ এতিয়াৰ পৰা গ্ৰামদান ভূদান বুলি কোনো টাইটেল নাথাকিব, যাক আপোনালোকে সেটল কৰিব লাগে সেটল কৰি দিয়ক, আৰু যাক সেটল কৰিব নোৱাৰে বাকি মাটিখিনি চৰকাৰী মাটি বুলি প্ৰযোজ্য। গতিকে এইটো এটা ডাঙৰ আমাৰ সেৱা। আজি আমাৰ কাৰণে আৰু এটা আনন্দৰ দিন। বহু দিনৰ পৰা মিছন বসুন্ধৰা 1ৰ পৰা আমি চেষ্টা কৰি আছিলো যে NC ভিলেজ নোহোৱা হৈ যাওক, নন কেডেষ্ট্ৰেল ভিলেজ নোহোৱা হৈ যাওক। আজি এই নন কেডেষ্ট্ৰেল ভিলেজৰ সুবিধা লৈ ডন বস্কোৰ দৰে ইউনিভাৰ্চিটিয়ে মাটি দখল কৰিছে, আৰু আমাৰ অফিচাৰসকলে সহায়ো কৰিছে যে নন কেডেষ্ট্ৰেল মাটি যি কৰে কৰক। এবাৰো অফিচাৰসকলে বুজাই নিদিলে যে নন কেডেষ্ট্ৰেল মাটি মানে চৰকাৰী মাটি, ইয়াত কাৰো অধিকাৰ নাই। আপোনালোকে নন কেডেষ্ট্ৰেল শব্দটো কেনেকৈ ইউজ কৰিলে, আপোনালোক মানে ইয়াত বহি থকা কেইজন নহয়, মই যোনে কৰি গল তেওঁলোকৰ কাৰণে কৈ আছো
যে নন কেডেষ্ট্ৰেল মানে মা বাপ নোহোৱা মাটি, যোনে যি কৰে কৰক। মই কিতাপ পঢ়ি দেখিলো যে নন কেডেষ্ট্ৰেল মানে গভৰ্ণমেণ্ট লেণ্ড, আৰু ইয়াত কোনো বহিব নোৱাৰে। দিছপুৰ চাৰ্কেল অফিচাৰ, সোণাপুৰ চাৰ্কেল অফিচাৰ কিমান টকা ইনকাম কৰিলে নন কেডেষ্ট্ৰেলৰ নামত। আৰু কামৰূপ মেট্ৰ' ডিচি অফিচ ইজ টোটেলি ইনভলভ, যি পাই তাকে কৰি থৈ গ'ল। আনকি বহুত সময়ত মোলৈকে অফাৰ আহিছিলে, ছাৰ নন কেডেষ্ট্ৰেল মাটি ল'ব লাগে যদি লৈ লওক। মই ভাবিছিলো যে এই মাটি মানে চাৰ্কেল অফিচাৰ মাটি, যাকে তাকে দিব পাৰে। পিছত মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ এইবাৰ মই বুজিলো যে এইটো নন কেডেষ্ট্ৰেল মাটি মানে ই আটাইতকৈ টাইট মাটি, ই আটাইতকৈ ডাঙৰ চৰকাৰী মাটি, কাকো দিব নোৱাৰে। আৰু ৰেভিনিউ ডিপাৰ্টমেণ্টৰ কাম কৰা অফিচাৰখিনিক মাতি আনিলেও উত্তৰটো নিদিয়ে। নন কেডেষ্ট্ৰেল মাটি মানে কি, উত্তৰটো দিব নোখোজে। মই বহুত ডাঙৰ ডাঙৰ অফিচাৰক, যোৱা মোৰ 20 বছৰত অভিজ্ঞতা হ'ল, বহুত সময়ত মই মাতি আনি সুধিছো যে ডন বস্কো হৈ গ'ল, কেনেকে হৈ গ'ল? ছাৰ NC ভিলেজৰ মাটি, ইমানতে উত্তৰটো থৈ দিয়ে আৰু আগুৱাই নাযায় যে এইটো গভৰ্ণমেণ্ট লেণ্ড, সেইটো নকয়। আজি আমি নন কেডেষ্ট্ৰেল মাটিখিনি আমি কেডেষ্ট্ৰেল কৰি আমি পট্টন দিব লাগিব, যোন মানুহ বাস কৰি আছে একৰ্ডিং টু দ্য লেণ্ড পলিচি। বহুদিনৰ কষ্টৰ মূৰত 1100খন ভিলেজ নন কেডেষ্ট্ৰেল আছিলে। কিছু ভিলেজ ইয়াত কাৰ্বি আলঙত পৰে, কিছু ভিলেজ ডিমা হাছাওত পৰে, কিছু ভিলেজ BTCত পৰে। আমাৰ অধীনত থকা নন কেডেষ্ট্ৰেল ভিলেজবিলাকক আজি আমি স্বামিত্ব আঁচনিৰ জৰিয়তে জৰীপ কৰি আমি কেডেষ্ট্ৰেল ভিলেজলৈকে আনাৰ পথত আগবাঢ়িছো। প্ৰায় 400খন ভিলেজ এতিয়া নন কেডেষ্ট্ৰেলৰ পৰা কেডেষ্ট্ৰেল হ'ব গৈ আছে। আজি আমি লখিমপুৰ আৰু ধেমাজিৰ 30খন গাঁৱক কেডেষ্ট্ৰেল হিচাপে নটিফাই কৰিছো। ই এটা বহুত ডাঙৰ সফলতা। মই ৰেভিনিউ ডিপাৰ্টমেণ্টক অভিনন্দন জনাম। ইট ইজ এ হিউজ এচিভমেণ্ট। আৰু যিসকল বিষয়া তাত লাগি আছিলে এই কামটোত তেওঁলোকক মই অভিনন্দন জনাম। লখিমপুৰ ধেমাজিৰ DC সকলক অভিনন্দন জনাম। মিছন বসুন্ধৰা 3ত এই 30খন ভিলেজত আমি বাস কৰি থকা জেনুইন মানুহক মাটিৰ আবলটন দিম। তেওঁলোকৰ আবেদন কৰা পৰ্টেলটো আমি আজি খুলি দিছো। মই DC ধেমাজি আৰু DC লখিমপুৰক অনুৰোধ কৰিম যে 30খন গাঁৱত গাঁও সভা কৰি আপোনালোকে আবেদনসমূহ লৈ আহি ফাষ্ট ট্ৰেক NC ভিলেজৰ মাটি কেডেষ্ট্ৰেল হিচাপে পট্টা দিবৰ আৰম্ভ কৰক। আৰু এনেকুৱা এখন মিটিঙত ময়ো নিজে উপস্থিত থাকি খুব ভাল পাম। আপোনালোকক মই অনুৰোধ কৰিম, ৰেভিনিউ ডিপাৰ্টমেণ্টক অনুৰোধ কৰিম যে লাহে লাহে গোটেই যিমানখিনিত আমাৰ ড্ৰোন ছাৰ্ভে হৈ গ'ল, লাহে লাহে গোটেইখিনি গাঁও কেডেষ্ট্ৰেল কৰি আমি শেষ কৰিব লাগে, যাতে এই মাটিখিনিৰ যিটো ৰং ব্যৱহাৰ ইমান দিন হৈ গ'ল সেইটো যাতে আৰু ভৱিষ্যতে হ'ব নোৱাৰে। যি গ'ল গ'ল, যিখিনি থাকিল সেইখিনি যাতে আমি ইয়াত ৰাখিব পাৰোঁ। আৰু এটা আজি আমি মিছন বসুন্ধৰা 2ত আমি কৰিব পৰা নাছিলোঁ। বিশেষকৈ DC বঙাইগাঁৱে মোক বহুদিনৰ, মই প্ৰত্যেকটো ভিজিটতে মোক কৈ আছিলে যে আমি খিলঞ্জীয়া লোকক কফি চাহ পট্টন দিওঁতে আমি প্ৰতি বিঘাত খুব কম প্ৰিমিয়াম লৈছিলোঁ, কিন্তু নটিফিকেশ্যনখনৰ পৰা কিবা কাৰণত ৰাবাৰ প্লেণ্টেশ্যনটো বাদ পৰি গৈছিলে। এতিয়া আজি আমি নটিফাই কৰিছোঁ যে ৰাবাৰ প্লেণ্টেশ্যনৰ কাৰণেও যদি কোনোবা থলুৱা লোকে ৰাবাৰ প্লেণ্টেশ্যন কৰি আছে, আমি মাটিৰ পট্টা দিম মেক্সিমাম 30 বিঘা। ইয়াতে আপোনালোকে এতিয়া পাৰ বিঘাত 5000 প্ৰিমিয়াম ল'ব পাৰিব। আৰু বঙাইগাঁও জিলাত যিসকল থলুৱা ৰবৰ খেতিয়কে মোক আবেদন কৰি আছিল, তেওঁলোকৰ আমি নিষ্পত্তি কৰিব পাৰিছোঁ। চাহ খেতিয়কক আমি ইতিমধ্যে সুবিধাটো দি আছিলোঁ আৰু এইটো আপোনালোকে কণ্টিনিউ কৰিব পাৰে। এতিয়া মিছন বসুন্ধৰাৰ বিষয়ে আমি আলোচনা কৰোঁতে মিছন বসুন্ধৰা 3ত আমি আকৌ এবাৰ সুবিধা দিম। নিয়ম যিহেতু ৰিলেক্স হ'ল, 3টা প্ৰজন্ম বহুতৰ ক্ষেত্ৰত নালাগে, কিছু নিয়ম পৰিৱৰ্তন হ'ল,
সেইকাৰণে মিছন বসুন্ধৰা 3ত আকৌ এবাৰ চৰকাৰী আৰু চিলিং চৰকাৰী মাটিত বসবাস কৰি থকা থলুৱা কিলঞ্জীয়া লোকে আকৌ এবাৰ আবেদন কৰিব পাৰিব। ইট ইজ এ ৰিপিটেশ্যন অফ মিছন বসুন্ধৰা 2। 2 নম্বৰ, আমি নগৰৰ ৰায়তৰ কথা ক'লো, গ্ৰাম্যাঞ্চলৰ ৰায়তক মিছন বসুন্ধৰা 2ত আমি দিলোঁ, কিন্তু কণ্ডিশ্যন থকাৰ কাৰণে বহুতে আবেদন কৰিব নোৱাৰিলে। এতিয়া ৰিলেক্স কণ্ডিশ্যনৰ অধীনত ৰায়তে মাটিৰ পট্টাৰ বাবে আকৌ এবাৰ আবেদন কৰিব পাৰিব। আৰু খিলঞ্জীয়া লোকেও কফি, চাহ আৰু ৰবৰ খেতি কৰি আছে যদি 30 বিঘালৈকে আকৌ এবাৰ মাটিৰ আবলটন কৰিব পাৰিব। ডিফাৰেন্সটো হ'ব যে 5,000 পাৰ বিঘাত এইবাৰ তেওঁলোকে মাটি পাব। এই গোটেইখিনি হোৱাৰ পিছত আমি আৰু কেইটামান 4টা সেৱা আমি আৰম্ভ কৰিম। সেইটো হ'ল দেৱোত্তৰ মাটিৰ আবলটন, অৰ্থাৎ ধৰ্মীয় প্ৰতিষ্ঠানৰ পৰা অধিগ্ৰহণ কৰা ভূমিৰ বন্দোবস্ত, অনানুষ্ঠানিক উত্তৰাধিকাৰী, যে কৈ থৈ গ'ল উত্তৰাধিকাৰী ট্ৰান্সফাৰ হোৱা নাই, তাক আমি আকৌ এবাৰ কৰিম। নগৰ অঞ্চলত বিশেষ গুৰুত্ব দি মিছন মোডত আমি বকেয়া ল'ম আৰু ভূমিৰ অংশসমূহৰ ভূস্থানীয় মানচিত্ৰৰ আমি ডিজিটেল মেপ মানুহক দিম, যাতে ৰাইজে মেপখন হাতত ল'লে গম পাব যে এইখিনি মোৰ মাটি। ইয়াৰ লগত আজি আমি কেইটামান পুৰণা কাম কৰিব খুজিছোঁ। সেইটো হ'ল যে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত লেণ্ড ৰেকৰ্ডছ বহুত হেৰাই গৈছিলে আৰু মানুহে বহুত কষ্ট খাই আছিলে। আজি মই গৌৰৱ অনুভৱ কৰোঁ যে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত পুনৰ জৰীপ কৰি আমি ৰিচাৰ্ভে কৰি আজি তাৰ ডিজিটেল মেপ আমি মানুহৰ কাৰণে মুকলি কৰি দিছোঁ, ই যাতে কেতিয়াও হেৰাব নোৱাৰে। ই এটা বহুত ডাঙৰ এচিভমেণ্ট। কামৰূপ জিলাতো এনেকুৱা বহু কেইখন গাঁও আছে বা আৰু বিভিন্ন জাগাত ৰিচাৰ্ভে চলি আছে। আমি ডিজিটেল মেপলৈকে ৰূপান্তৰ কৰিম আৰু আজি আমি তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাক এই সেৱা দিছোঁ। ডিব্ৰুগড় জিলাৰ মৰাণ, ডিব্ৰুগড় পশ্চিম, পূব, চাবুৱা, তিনিচুকীয়া জিলাৰ তিনিচুকীয়া ৰাজহ চক্ৰত 304খন গাঁৱৰ মানুহে আজি বহুদিনে অসুবিধা পাই আছিলে। এতিয়াৰ পৰা তেওঁলোকে এই ডিজিটেল মেপ হৈ গ'ল। পুৰণা যি মাটি হেৰাইছিলে, কিবা হৈছিলে, কাগজ হেৰাইছিলে, এতিয়া তেওঁলোকে 304খন গাঁৱৰ মানুহে ডিজিটেল উপায়েৰে তেওঁলোকৰ লেণ্ড ৰেভিনিউ ষ্টেটাছ বা মাটিৰ ষ্টেটাছ তেওঁলোকে জানিব পাৰিব। CUG গ্ৰুপৰ ওপৰতো ইতিমধ্যে আমি প্ৰেজেণ্টেশ্যনত কৈছোঁ। আমি আজি আৰু এটা ডাঙৰ কাম কৰিব খুজিছোঁ, সেইটো হ'ল যে লাহে লাহে সকলো মাটি সম্পৰ্কীয় বা ৰেজিষ্ট্ৰেশ্যন ডকুমেণ্টবিলাক ডিজিটেলাইজ কৰা। এখন বহীত থাকি যায়, পাত ফালি দিয়ে, নতুন পাত সংযোজন কৰি দিয়ে। গতিকে এতিয়া আমি প্ৰস্তাৱ কৰিছোঁ যে ডিজি লকাৰত যিমান, যদি আমি পাৱাৰ অফ এটৰ্নি এখনো কৰিছোঁ, সি ডিজি লকাৰত সোমাই যাওক। আমাৰ ইতিমধ্যে আপোনালোকে প্ৰেজেণ্টেশ্যনটোত পাইছে যে HSCIL-ৰ লগত আমি প্লেনিং কৰিছোঁ। এতিয়াৰ পৰা যিকোনো ভূমিৰ নথি ৰাইজে ডিজিটেল লকাৰত থৈ দিব পাৰিব, সংৰক্ষণ হ'ব, সুবিধা হ'ব। আৰু আমি আমাৰ সাব ৰেজিষ্টাৰ অফিচৰ ভূমিৰ কাগজ পত্ৰ ডিজিটেলাইজ কৰাৰ কাম আমি আৰম্ভ কৰি আছোঁ আৰু এই গোটেই কামবিলাক আমি আমাৰ এক নিৰ্ধাৰিত সময়ত আমি সমাপন কৰিব পাৰিম। ভাৰতৰ বিভিন্ন ৰাজ্যত যেতিয়া ভূমিৰ সংস্কাৰ হৈছিলে, অসম আমি পিছ পৰি গৈছিলোঁ। আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগত লেণ্ড ৰেভিনিউ আৰু লেণ্ড ৰিফৰ্মছ তেওঁলোকে আজিৰ পৰা 30-40 বছৰ আগতে সুন্দৰভাৱে কৰি পেলাইছিল। অসমত আমি লেণ্ড ৰেভিনিউক আমি বা লেণ্ডৰ ৰিফৰ্মছৰ, ৰেভিনিউ ৰিফৰ্মছৰ আমি কাম কৰা নাছিলোঁ। ইনষ্টলমেণ্টত কৰি থকাৰ কাৰণে ইমান ভূমিহীন লোকৰ সমস্যা আমাৰ মাজত আছিলে আৰু মিছন বসুন্ধৰা 2ত
লাখ লাখ আবেদনে প্ৰমাণ কৰে যে মানুহে ভূমিৰ অধিকাৰৰ বাবে কিমান আকুলতাৰে বাট চাই ৰৈছিল মই ভাবো যে 2021 চনৰ পৰা আমি লোৱা প্ৰচেষ্টাই মানুহক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত ল্যান্ড ৰিফৰ্মছৰ ক্ষেত্ৰত আমি এটা অসমত স্বৰ্ণিল যুগৰ আমি সূচনা কৰিছো পশ্চিমবংগৰ যেটো ল্যান্ড ৰিফৰ্মছ আছিল ই মেনুৱেল আছিল কিন্তু ভাল ল্যান্ড ৰিফৰ্মছ আছিল আমি এতিয়া 30 বছৰ 40 বছৰ পিছত আছো কিন্তু আমি কেনেকৈ আগবাঢ়িব খুজিছো আমি পুৰণা কামখিনিৰ লগত টেকনলজিক আমি আনিব খুজিছো যেতিয়া পশ্চিমবংগই নন ক্যাডাষ্ট্ৰিয়েল ভূমি ক্যাডাষ্ট্ৰিয়েল কৰিছিল ড্ৰোন নাছিল আমি ডিলেড হলো লেট হলো কিন্তু আমি টেকনলজি আনিলো আৰু তাৰ কাৰণে উইদিন 2 ইয়াৰ্স অসমৰ ল্যান্ড ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যন উইল বি বেস্ট ইন দা কান্ট্ৰি এট পাৰ উইথ কৰ্ণাটকা এণ্ড অন্ধ্ৰ প্ৰদেশ আমি পশ্চিমবংগৰ দৰে ৰাজ্যক পিছ পেলাই দিম তেওঁলোকৰ ব্যৱস্থা ভাল বাট বেস্ট অন মেনুৱেল আমাৰ ব্যৱস্থা ভাল নাছিল আমি ব্যৱস্থাও ভাল কৰিলো লগত ডিজিটেলাইজও কৰিলো সো আমি 30 বছৰ পিছত থাকি এতি আমি 30 বছৰ আগুৱাই যাব পাৰিম ইয়ে হৈছে মিছন বসুন্ধৰাৰ আটাইতকৈ ডাঙৰ সফলতা আৰু আজি এটা খুব এক্সাইটিং সময়ত আপোনালোকে ৰেভিনিউ ডিপাৰ্টমেণ্টত কাম কৰিছে আৰু মই ভাবো যে এই সময়খিনি অসমৰ ইতিহাসত ভূমিৰ ক্ষেত্ৰত এক স্বৰ্ণিল ইতিহাসলৈ ৰূপান্তৰ হ'ব আৰু মিছন বসুন্ধৰাত আমাৰ চৰকাৰে হোল গভৰ্নমেণ্ট এপ্ৰোচ লৈ আমি যিমানখিনি কাম কৰিছো হিয়ে অসমৰ ৰাইজক এক বহুত ডাঙৰ সুবিধা প্ৰদান কৰিব অসমত আজি আপোনালোকে সকলোৱে জানে যে আজি আমাৰ ৰাজ্যত প্ৰায় 2,93 লাখ পট্টাদাৰ আছে মিছন বসুন্ধৰাৰ সময়ত পট্টাদাৰৰ সংখ্যা বাঢ়িব নন ক্যাডাষ্ট্ৰিয়েল এৰিয়া 2295 স্কয়াৰ কিলোমিটাৰ আছিল সেইখিনি এতিয়া নোহোৱা হৈ যাব 33,26,366 পট্টা আছে 83,77,526 দাগ আছে ইয়াৰ লগত সংযোজিত হ'ব কিন্তু ডিজিটালাইজেশ্যনৰ কাৰণে আমি অত্যন্ত সুষমভাৱে ৰাইজক আমি এই কাম কৰিব পাৰিম মোৰ আশা হ'ব যে মিছন বসুন্ধৰাৰ সমাপ্তিৰ পিছত এই 2,93 লাখ পট্টাদাৰ এজনৰ 2-3খন মাটি আছে কাৰণে জনসংখ্যা কম আমি ল্যান্ড পাছবুক দিব পৰা অৱস্থালৈ যাব লাগে আৰু মাটিৰ হস্তান্তৰ যেনেকে বেংকত টকা হস্তান্তৰ হলে পাছবুকত ৰিফ্লেক্ট হয় কৰ্ণাটকে আৰম্ভ কৰিছে আমি ল্যান্ড পাছবুকলৈকে যাব লাগে এণ্ড দ্যাট উইল বি দা আল্টিমেট ক্লাইমেক্স আৰু মই ভাবো মিছন বসুন্ধৰা 3 শেষ কৰি আমি ল্যান্ড পাছবুক ব্যৱস্থাৰ মাজলৈ যাব লাগে প্ৰত্যেক মিটিংতে কওঁ জিলা উপায়ুক্ত সকলকো কওঁ যে আমাৰ ল্যান্ড ৰিফৰ্ম ব্যৱস্থাটোত বহু মানুহ এনেকে সোমাই পৰিল যিসকল ব্যৱস্থাটোৰ মাজত থাকি ব্যৱস্থাটোক দুৰ্বল কৰাৰ বাবে কাম কৰে অসম আৰক্ষীৰ যেতিয়া দুৰ্নীতিৰ বিৰুদ্ধে আমি কাম কৰিছিলো ডিজিপি সাহেব আছে আটাইতকৈ টকা পইচা হাতত লৈ এৰেষ্ট হোৱা মানুহ দুৰ্ভাগ্যক্ৰমে আমাৰ মণ্ডলসকল আটাইতকৈ বেছি এই গোটেই 200 জন চৰকাৰী অফিচাৰক আমি যোৱা 2-3 বছৰত যিমান এৰেষ্ট কৰিলো তাৰ ভিতৰত আনফৰচুনেট আমাৰ কাৰণে ই কোনো গৌৰৱৰ বিষয় নহয় আমাৰ কাৰণে ই দুখৰ বিষয় যে মণ্ডলছ ই এটা ক্লাছ হল যে যি আটাইতকৈ বেছি এটা দুৰ্নীতি পৰায়ণ বুলি টেগ এটা তেওঁলোকৰ শ্ৰেণীটোৰ মাজলৈ সোমাই গল ইয়াক আমি ৰিফৰ্ম কৰিব লাগিব কাৰণ মণ্ডল এতিয়া আমি বেলেগ নাম দিছো এতিয়া আমাৰ নতুন নামটো কি
ল্যান্ড রেকর্ডস এসিস্ট্যান্ট পুরোনা মণ্ডল নামটো আমি গুছাই দিব খুজিছো নাও দে আর নোন এজ এ ল্যান্ড রেকর্ড এসিস্ট্যান্ট আমি মানুহক পৰিৱৰ্তন কৰিব পাৰো যদি অফিচাৰ সকল তেওঁলোকৰ শিকাৰ হৈ না যায় যদি আপোনালোকে নিজে ট্ৰেপত ভৰি দিয়ে তেতিয়াহলে এই সিস্টেমটো কেতিয়াও সুধৰণি নহব বহুত জিলা উপায়ুক্তৰ মূল খবৰ আছে যে ল্যান্ড ট্ৰানজেকচনত আপোনালোকৰ নামত কিমান টকা লোৱা হয় আৰু মই মানুহৰ মাজত থাকো ইমপ্ৰেশন মোৰ বেয়া হয় আৰু কোনো কথাই আজিকালি লুকাই নাথাকে এই হোৱাটছআপটোত মই প্ৰতিদিনে 3000 হোৱাটছআপ আৰু 2-4টা মই চিফ সেক্ৰেটাৰীক ইনকুৱাৰী কৰিব কওঁ 2-4টা মই নিজে কৰো 2-4টা পলিটিক্যালি কৰো আৰু মই দেখা পাওঁ যে মানুহৰ কথাবিলাক ইউজুৱেলি মিছা নহয় অসত্য নহয় সত্যৰ পাৰ্চেন্টেজটো কম বেছি হ'ব পাৰে যে তেওঁলোকে 100% কৈছে বাট ইট হ্যাপেন্স ইন 10% দুই এজন অফিচাৰক মই নিজে মাতি আনিও বুজাইছো যে এনেকুৱা কাম কৰিব নালাগে বহুত সময় দুই এজন সাৰ্কেল অফিচাৰক আইজিপি এসবি খন্মুখত লৈ মই কথা পাতিছো তেওঁলোকৰ ফোন কল মই দেখুৱাইছো কিন্তু এই কাৰণে মই একচন লোৱা নাই যে ইয়ং অফিচাৰ নতুন অফিচাৰ we should encourage them আৰু বহুত উপায়ুক্ত কেতিয়াবা এক্সাইটেড হৈ যায় কিছুমান মণ্ডলক লৈ পেলাই কেডমান আগতে মই বৰপেটাৰ ডিস্ট্ৰিক্ট নিজে উপদেশ দিছো যে ডোন্ট বি এক্সাইটেড ইমান এক্সাইটেড হৈ না যাব ইউ চেক দা ব্যাকগ্ৰাউণ্ড আৰু যি দুজন অফিচাৰৰ কাৰণে আপুনি ফোন কৰিছে এই দুজনে আটাইতকৈ বৰপেটাৰ নটৰিয়াস মানুহ ইট ইজ নোন টু এভৰিবডি এণ্ড আটাইতকৈ নটৰিয়াস everybody knows তেওঁৰ কাৰণে ডিসি এজনে কিয় ফোন কৰিলে তাৰমানে সিস্টেমটো তেনেকুৱা মানুহ ডিসি নতুন ডিসি তেওঁটো একোৱে নাজানে 15 দিন আগত জয়েন কৰিছে তাৰমানে পিএ পিএস the system is controlled by them even in the DC office বৰপেটাৰ ডিসি 15 দিন আগতে ডিস্ট্ৰিক্টখনত জয়েন কৰিছে তেওঁ কেনেকৈ জানিব মানুহজনৰ বিষয়ে তাৰমানে ওচৰৰ এডিসি জনে এক্সাইটিংলি ক'ব লাগিব যে স্যাৰ আমাৰ অফিচাৰ লৈ গল এসডিসি জনে ক'ব লাগিব নহলে পিএ জনে ক'ব লাগিব নহলে কনফিডেন্সিয়েল এসিস্ট্যান্ট জনে ক'ব লাগিব নহলে নাজিৰে ক'ব লাগিব আৰু হি কল ডাইৰেক্টলি টু দা চিফ মিনিষ্টাৰ প্ৰথমতে চিফ সেক্ৰেটাৰীক ফোনত বিচাৰি আছিল আমি দুইজনে একেলগে বহি আছিলো দেন হি কল মি 6-7 মিস কল এক্সাইটেড ইমানটো ফায়াৰিং হলেও ডিসি এক্সাইটেড নহয় যেতিয়া মণ্ডল দুজনক লৈ ইমান এক্সাইটেড হৈ গল তেতিয়া মই চিফ সেক্ৰেটাৰীক এটুৱে কৈছিলো যে ডিসি জনৰ কোনো দুখ নাই হি জাস্ট জয়েন দেয়াৰ একো নাজানি তাৰমানে হাউ দা সিস্টেম হ্যাজ বিন দা ডিসি অফিস টু এটু তেওঁ কোনে ব্রিফ কৰিছে হি ইজ এডিসি হি সার্কেল অফিসার হিজ পিএ হিজ কনফিডেন্সিয়েল এসিস্ট্যান্ট আৰু এই মানুহবিলাকে আপোনালোকৰ নামত টকা পইচা লয় প্ৰত্যেকটো পাৰমিশনত 5000 10000 20000 আৰু যেতিয়া পুলিচক আমি ধৰি আনো মণ্ডল এজনক দে গিভ ভেৰি ড্যামেজিং স্টেটমেন্ট যে স্যাৰ মই পইচাটো লওঁ হয় কিন্তু মই বাইদেউকো দিওঁ ছাৰকো দিওঁ এণ্ড ডিজিপি আজি আছে ইফ হি ষ্টাৰ্ট ইনকুৱাৰিং ইট উইল কাম টু ইউৰ টেবল কাৰণ এজন মানুহক যেটা গ্ৰেপ্তাৰ কৰা হয় হি গিভ সাম স্টেটমেন্ট কিন্তু আমি দুখীৰ স্টেটমেন্টক ভেৰিফাই নকৰো বা বহুত সময়ত উই গিভ বেনিফিটস অফ ডাউট কিন্তু এজন মণ্ডলক এৰেষ্ট কৰাৰ লগে লগে তেওঁ যি 6 জন অফিচাৰৰ নাম কয় ৰাতিয়ে যদি 6 জন অফিচাৰৰ ঘৰত ভিজিলেন্সে ইনকুৱাৰী কৰে ইউ ক্যান ইমাজিন দা কাইন্ড অফ ডিস্ট্ৰেছ ইট উইল ইনভাইট মানুহ এতিয়া ডিজিটাল দুনিয়াত মানুহ একেবাৰে পৰিৱৰ্তন হৈ আছে মানুহে অন্যায় সহ্য কৰিবই নোখোজে প্ৰথম আমি বুজিব লাগিব যে মানুহে এতিয়া অন্যায় সহ্য কৰিব নোৱাৰে বিকজ সোশ্যাল মিডিয়া হ্যাজ গিভেন দেম এ ইউনিক ফ্ৰীডম যে আমি যি কোনো কথা লিখিব পাৰো যোৱা মই ডিবেডিক কাগজখন দিছো কেইদিনমান আগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই
তেওঁৰ কাৰ্যালয়ত আমাৰ অসমৰ গ্ৰিভেন্সেছ ৰিড্ৰেচেলৰ ওপৰত তেওঁলোকে এটা এনালাইচিছ কৰিছিল আমি ডিসপোজ লিখি দিওঁ আৰু অসমে দুবাৰ তিনিবাৰ আমি ফাৰ্ষ্ট সেকেন্ডত আছো গ্ৰিভেন্সেছ ৰিড্ৰেচেল ডিসপোজৰ কমত সিপি গ্ৰাম উই আৰ ডুইং গুড পিএমৰ পৰা এই ৰিড্ৰেচেল হোৱা মানুহসকললৈকে ফোন কৰিলে যে আপোনালোকৰ সঁচাকৈ ৰিড্ৰেচেল হৈছে নে বহুত মানুহে ক'লে কি ক'লে যে মাজত যে আপোনালোকে কোৱাৰি কৰি খুমাই দি ডিসপোজেল দেখুৱাই দিয়ে that has come to his light কাষ্ট সাৰ্টিফিকেট এখন দিয়া নাই কিবা এটা কোৱেশ্চন কৰি আপোনালোকে তাক ডিসপোজ দেখুৱাই দিলে যেতিয়া কল চেণ্টাৰৰ পৰা ফোন কৰিলে তেতিয়া ক'লে স্যাৰ ডিসপোজ হৈছে কিন্তু এনোকে সাৰ্টিফিকেটখন মই পোৱা নাই ডিসপোজ হৈছে কিন্তু মই সাৰ্টিফিকেটখন পোৱা নাই বেলেগ ষ্টেটত দিস ইজ 30% সন্তুষ্টি 30% অসমত যি নহক ইট হেজ গান আপ টু 60% সো Assam has done better in compared to many other states. কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক এটা কথা ক'লে বা আমাক সকলো মুখ্যমন্ত্ৰী ক'লে যে সিপি গ্ৰামত ডিসপোজেলটো শেষ নহয় এটা চেন্ট্ৰেল কল চেণ্টাৰ হ'ব লাগে আৰু মানুহক ফোন কৰিব লাগে whether the disposal has brought smile to his face or not. So আমি 1 জানুৱাৰীৰ পৰা we are starting a call center in Assam Secretariat. আপোনালোকে যি ডিসপোজেল দেখুৱাব তেওঁলোকক আমি ফোন কৰিম যে whether disposal is ultimate disposal or আমাৰ সহজ সৰল ভাষাত আমি টুপি দি থৈ দিলো and ইমান ডাঙৰ কথাটো মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে গম পোৱা নাছিলো মোক নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা পৰখি হাৰিয়ানাত আমাৰ মিটিং হৈছিল তাতে মোক এনভেলপ এটা দিলে দি ক'লে যে তই ইয়াত নুখুলিবি খুলিলে তোৰ মনটো বেয়া লাগিব গুৱাহাটীত গৈ খুলিবি আৰু পাৰিলে তই নিজেও নুখুলিবি চিফ সেক্ৰেটাৰীক দি দিবি তো মই যেনিবা চিফ সেক্ৰেটাৰীক নিদি দিবেদিক দিলো আৰু দিবেদিক খুদিলো কি লিখা আছে বোলে স্যাৰ ডিসপোজেলত স্যাটিসফ্যাকশন ইজ 60%। তেনে মই দুই এজন মুখ্যমন্ত্ৰীক ফোন কৰিলো তেওঁলোকে মোক ক'লে যে आपका तो अच्छा हुआ है हमारा 30% हुआ है सब प्रधानमंत्री कार्यालय सबके रैंकिंग কৰি দিলে যে তোমাৰ ডিসপোজেল ইজ একচুয়ালি 30%। হেকানে মই ডিসি সকলক আৰু মই হেৱা ক্ষেত্ৰটো মই আৰম্ভ কৰিব খুজিছো আপোনালোকে চিফ সেক্ৰেটাৰীক মই ৰিকুৱেষ্ট কৰিম বসুন্ধৰা সময়ত হেৱা ক্ষেত্ৰত বহুত এপ্লিকেশন আহিব সো ডিসপোজেল শুড বি ফাইনাল ডিসপোজেল কাম নহল নাই হল মাজত ৰখাই দিয়াটো আমি সিপি গ্ৰামত ডিসপোজেল লিখিব নোৱাৰো এই ব্যৱস্থাটো আমি পৰিৱৰ্তন কৰিব লাগিব আৰু গ্ৰিভেন্সেছ ৰিড্ৰেচেল হৈ থাকিলে মানুহৰ মাজত সমস্যা নাথাকে আৰু গ্ৰিভেন্স ৰিড্ৰেচেলৰ সহজ উপায় হ'ল যে আমাৰ অফিচাৰ সকলে যেটা টু ৱে কমিউনিকেশন ৰাখে ডাইৰেক্টলি ৰাখে মানুহ আহিলে we don't talk to the people বাহিৰত আমাৰ অফিচৰ বাহিৰত মানুহ ৰখি থাকে বহুত মানুহৰ কেতিয়াবা আপত্তি ডিসিয়ে নিজৰ ৰুমত লগ নকৰে কিবা ৰুমত উঠি গৈ লগ কৰে কিবা কিবি অদ্ভুত সিস্টেম আমাৰ ডিস্ট্ৰিক্ট বিলাকত কিছুমান ডিসিয়ে কৰি থৈ দিছে ডিসি হক কো ডিসি হক সাৰ্কেল অফিচাৰ হক এটা নিৰ্দিষ্ট দিনত মানুহ লগ কৰক খালি মানুহে লগ কৰক আৰু সেইখিনিয়ে এডমিনিষ্ট্ৰেচনত বহুত ডাঙৰ পৰিৱৰ্তন আনে সৰু কামত মানুহ ঘূৰি ফুৰে কামৰূপ ডিসি অফিসটো খালি এনোকে কাৰণে মানুহ ঘূৰি ফুৰে নেক্সট অফ কিন কিয় পেনশন পাব লাগে সৰু কামতে ঘূৰি ফুৰে মই দুদিনত গৈ যি অভিজ্ঞতা হ'ল ডিসি সকলে মাজে মাজে অফিচৰ বাৰেন্দাত ৰুম বিলাকত যোৱা কৰক সাডেনলি ভিজিটৰ এজনক লগ কৰক যে আপুনি কিয় আহিলে খুৰা আপুনি কিয় আহিলে দেউতা আপুনি কিয় আহিলে ডাঙৰীয়া তেওঁ কাৰণটো ক'লে লগে লগে আপোনালোকে ভুলটো গম পালে কেইদিনমান আগতে আপোনালোকে অনুভৱ কৰক আমাৰ সেক্ৰেটাৰিয়েটত এক্সাইজ ডিপাৰ্টমেন্টত আমাৰ কমিশনাৰ কোন আটাইতকৈ আমাৰ ভাল অফিচাৰ এপিডিসিএল আৰু এমডি ৰাকেশ কুমাৰ ওয়ান অফ দা বেষ্ট অফিচাৰ আমি এৱাৰ্ডো দি থাকো আটাইতকৈ ভাল কমিশনাৰ এক্সাইজ বুলি ক'লে কোন হ'ব জিতু দলে ৰেভিনিউ ইজ গোইং আপ কিন্তু
সেই অফিচত এজন সুপাৰিনটেণ্ডেণ্টৰ ঘৰত ৪৫ লাখ টকা ধৰাত পৰিলে এটা আপোনালোকে ভাবে নেকি যে ৪৫ লাখ তেওঁক দিছিল মানুহে তেওঁ কি কৈছে স্যাৰ কমিশনাৰক দিব লাগে স্যাৰ ডেপুটি সেক্ৰেটাৰীক দিব লাগে জয়েন্ট সেক্ৰেটাৰীক দিব লাগে পইচাখিনি আপোনালোকৰ নামত সংগ্ৰহিত টকা কাৰণ মানুহে সুপাৰিনটেণ্ডেণ্ট এজনক ইমান টকা নিদিয়ে ৫০০ টকা দিব চাহ খাব যদি ২০,০০০ টকা দিছে তাত লিখি থোৱা আছে যে ১০,০০০ টকা অমুকক দিব লাগিব ৫,০০০ অমুকক ৫,০০০ আৰু মই ৫০০ লম আৰু লোৱাজনে কি কয় মূৰটো আটাইতকৈ কমাই লম মুখ্যমন্ত্ৰীক দিম ৫ লাখ চিফ সেক্ৰেটাৰীক দিম ৩ লাখ অমুকক দিম ২ লাখ এমএলএক দিম ১ লাখ মই আৰু চাহ তামোল বুলি ১০,০০০ ৰাখি দিম দিয়ক আৰু বেয়া নাপালে আৰু যদি কমাব লাগে ১০,০০০ কমাই দিয়ক মোৰ আপত্তি নাই ৪,৯০,০০০ দি দিয়ক মোৰটো নলওঁ আৰু এই যে ৪৫ লাখ টকা পালে এই টকাটো তেওঁৰ ঘৰত পালে কিন্তু টকাটো আপোনালোকৰ নামত লিপিবদ্ধ হৈ আছে আপোনালোকৰ নামত কালেক্ট কৰা পইচা কালেক্ট কিয় কৰিব পালে ডিসপোজেল দিলে বাৰৰ লাইসেন্সৰ কাৰণে আহিছে আপোনালোকৰ যদি ৰুল থাকিলেহেঁতেন যে ৭ দিনত এনেকুৱা ফাইল মোৰ তাত আহিবই লাগিব হক নহক নিগেটিভ পজিটিভ মই ডিক্লেয়াৰ কৰিম আপোনালোকৰ ওচৰত যেতিয়া ৩ মাহৰ পিছত ফাইলটো আহে আপোনালোকে বুজি পাব লাগে যে ৩ মাহ নেগোচিয়েশ্যন হৈ আছে যিকোনো ফাইল যেতিয়া ডিলেড আপোনালোকৰ ওচৰত পুটাব হয় প্ৰথমতে চাব লাগে ওপৰৰ মোৰ তাত যেতিয়া মই ফাইল আহে মই প্ৰথম চাওঁ ডিলিং এছিষ্টেণ্টৰ ডেটটো তাৰপিছত মোলৈকে অহা ডেটটো আৰু মাজত ক'ত কিমান দিন সি ৰখিল সেই ডেট কেইটা মই লিখি লওঁ কেতিয়াবা মই ডিবেডিক দিওঁ যে ডিবেডি এই ফাইলটো ডিলিং এছিষ্টেণ্টৰ তাত 30 ডেজ ডেপুটি সেক্ৰেটাৰী তাত 15 দিন জয়েন্ট সেক্ৰেটাৰী তাত এদিন প্ৰিন্সিপাল সেক্ৰেটাৰী তাত এদিন তলৰ দুইটা ষ্টেজত 45 ডেজ কিয় ৰখিলে মোক তাৰ উত্তৰ চিফ সেক্ৰেটাৰীক মই এটা ৰিকুৱেষ্ট কৰিম সকলো ফাইলৰ ওপৰত এখন চাৰ্ট থাকিব লাগে এই ফাইলটো কোন অফিচাৰৰ তাত কিমান দিন থাকি আছে that will give you a unique advantage of disposal সকলো ডিসিকে মই ৰিকুৱেষ্ট কৰিম যে ফাইলৰ ওপৰত আপোনালোকে আমি সাৰ্কুলেট কৰি দিম কোন অফিচাৰৰ তাত ফাইলটো কিমান দিন ৰখিলে তাৰ এখন চাৰ্ট আহিব যেতিয়া আপোনালোকে নিজে বুজি পাই যাব যে কোনটো ষ্টেচনত ই বহুত সময় ললে বোলে তেওঁৰ দেউতাক ঢুকাইছিলে 1 মাহ লিভত আছিলে বুজি পাব মানুহৰ জেনুইন গ্ৰিভেন্সেছ থাকে তেওঁক মই কামত পঠাইছিলো কিন্তু একো নাই সাধাৰণতে আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী এডিশনাল চিফ সেক্ৰেটাৰী কলা আমাৰটো কি হয় যে মোৰ তাত নাই মই লগে লগে স্যাৰ পুট আপ কৰি দিছো বাট দ্যাট ইজ নট এন্ড অফ দা ডিউটি তলত যে ফাইলটো ইমান দিন ৰখিলে হিও আপোনাৰ একাউণ্টতে ৰখি আছে যে আপুনি পইচাটো নিদিলে সাৰে পুট আপ কৰিলে মোক গালি দিব আপুনি পইচাটো দিলেহে মই ফাইলটো পুট আপ কৰিব পাৰি গতিকে ৩ মাহ যে ফাইলটো ডিলিং এছিষ্টেণ্ট এজনৰ থাকিল মণ্ডল এজনৰ তাত থাকিল বাহিৰত আপোনাৰে বদনাম হৈ আছে আৰু কোনোবা অতি উৎসাহী মানুহে মুখ্যমন্ত্ৰীলৈকেও কৈ দিব মন্ত্ৰীলৈকেও কৈ দিব সেইকাৰণে চিফ মিনিষ্টাৰ তাত মন্ত্ৰী তাত কিমান দিন থাকি ফাইলটো আহিল দ্যাট ইজ ভেৰি ইম্পৰ্টেণ্ট কমিশনাৰ তাত কিমান দিন থাকি আহিলে ডেপুটি সেক্ৰেটাৰী তাত কিমান দিন থাকি আহিলে ডিলিং এছিষ্টেণ্টৰ তাত কিমান দিন থাকি আহিলে এই ওপৰত ওপেনিং পেজটোত ই ফাইলত দ্যাট শুড বি ইনচাৰ্টেড এইটো প্ৰধানমন্ত্ৰী ডাঙৰীয়া এবাৰ আমাক হাৰিয়ানাত কৈছে যে তহঁতি এই ব্যৱস্থাটো কৰিল এভৰি অফিচ শুড ষ্টাৰ্ট ডুইং দিছ যে কোন ফাইল কিমান দিন কোন টেবুলেদি আহিলে তেতিয়া কোনেও একো কৰিব নোৱাৰে এজন মণ্ডলক আপোনালোকে ইনকুৱাৰী ৰিপৰ্ট দিব দিছে আপোনালোকেতো পাহৰি যাব কোনদিনা অৰ্ডাৰ দিলে যে এলাৰে তদন্ত কৰি প্ৰতিবেদন দিব দিলে নৱেম্বৰতে প্ৰতিবেদন আহিলে এপ্ৰিলত তো সেইটো প্ৰতিবেদনতো ট্ৰানজেকশন হৈয়ে গ'ল মিছন বসুন্ধৰা ৩-৪ লাখ ৫ লাখ এবাৰ আবেদন আহিব গাঁৱৰ নামঘৰক যদি কোনোবাই টকা খুজি দিলে মন্দিৰক যদি কোনোবাই টকা খুজি দিলে তাতকৈ আৰু লাজৰ কথা একো নাথাকিব স্কুলত যদি কোনোবাই টকা খুজি দিলে তাতকৈ লাজৰ কথা একো নাথাকিব
সেইকাৰণে এইবাৰ মিছন বসুন্ধৰা 3ক আমি এতিয়াই সময় দিয়া নাই এপ্লিকেশ্যনখিনি আহাৰ পিছত আমি ডিসপোজেলৰ সময়বোৰ দি দিম অন টাইম আমি ডিসপোজেল কৰিম সোনকালে কৰি দিম যাতে অফিসটো খালী হৈ যায় লেঠা মৰি যায় কাৰো প্ৰতিবেদন নালাগে বোলে অমুক নামঘৰ চাই আহিব নামঘৰটো কোনবা এটা দিন অফিসত আহোতে আমিন গাঁৱৰ পৰা হাজুলৈকে আহোতে ৰাস্তাত নামঘৰটো চাই আহিব পাৰো যে নামঘৰটো আছে আৰু তাত এলাৰে কিয় প্ৰতিবেদন লাগে খুব ধুনিয়াকৈ কাম কৰিলে এই মিছন বসুন্ধৰা 3ৰ সময়ত আমি ৰাজহুৱা সেৱাৰ এটা নতুন অভিলেখ সৃষ্টি কৰিব পাৰিম আৰু মই যিখিনি কথা কৈছো প্ৰায় গোটেইখিনি কথা যোৱা পৰহি চথা দিনাখন চণ্ডীগড়ত হোৱা মিটিঙৰ আধাৰত মই কথাখিনি কৈছো যে গ্ৰিভেন্সেছ ৰিড্ৰেছেল কোৱালিটি ৰিড্ৰেছেল এণ্ড ফাইল মুভমেণ্ট ক'ত কিমান দিন ৰখি ফাইল মুভমেণ্ট হ'ল এভৰি অফিচাৰ শুড ষ্টাৰ্ট দিছ প্ৰেক্টিছ মানুহৰ সমস্যা বহুত কমি যাব থাৰ্ড মানুহক লগ পোৱা 10টাত অফিসত আহিলে ডাইৰেক্ট ৰুমটোত কিয় আহিব লাগে তলৰ ব্ৰাঞ্চ কেটা 2 মিনিট সোমাই আহকচোন মানুহক লগ পাব আপোনাৰ অফিসতে আহিছে খুৰা আপুনি বহুত দিনৰ পৰা আহি আছে ডাঙৰীয়া আপুনি মই ইয়াতে আপোনাক দেখো কি কামত আহি আছে বোলে মোৰ এই কাগজখন হোৱা নাই বঢ়িয়াকৈ বুজাই দিলে যে এই কাগজখন আপোনাৰ নহয় চৰকাৰী নিয়মত হ'ব নোৱাৰে সমাপ মানুহজন নাহে বোলে নহয় আপোনাৰ কামটো হ'ব লাগিছিল মই ফটক কৰি দিছো দিয়ক ফাইল যে তলৰ পৰাই পুটাব হ'ব লাগে একো কথা নাই ওপৰৰ পৰাও ফাইল অৰ্ডাৰ হৈ তলত নামি যায় আপোনালোকৰ পোষ্টিং বিলাকে কাৰো পৰা পুটাপ নহয় ওপৰৰ পৰাহে তলত যায় তলৰ পৰা ওপৰত হাৰ্ডলি বহুত কম ফাইল সেক্ৰেটাৰিয়েটত তলৰ পৰা ওপৰত আহে ওপৰৰ পৰাই তলত ম্যাক্সিমাম ফাইল যায় সেইকাৰণে এটো কোনো আইন গৰ্হিত কাম নহয় ফাইলত 2 মুভমেন্ট হ'ব লাগে বুলি কথা নাই জিতুত আপুনি জানে যে মৰেলি আই এম ষ্ট্ৰং পাক্কা কথা গাখীৰৰ দৰে বগা that can go from top to bottom also যত গাখীৰৰ দৰে বগা নহয় ডিসকাশন লাগে ৰুল চাব লাগে that can travel from bottom to top but otherwise it can go from top to bottom also বহুত বহুত ধন্যবাদ ভাল কৰি কাম কৰক আকৌ এবাৰ শুভেচ্ছা জনালো মই এটা ত্ৰিপাঠী ডাঙৰীয়াক অনুৰোধ কৰিম যোগেন মহান ডাঙৰীয়াক মিছন বসুন্ধৰাৰ প্ৰত্যেকটো সাৰ্ভিস বেলেগে বেলেগে এডভাৰটাইজ দিব কম্বাইন এডভাৰটাইজ দিলে মানুহ কনফিউজন হ'ব 8টা সাৰ্ভিসক 8টা এডভাৰটাইজ কৰি আৰু 8টা ভিডিও কৰি টিভিত দিব ইট শুড নট বি এ কম্বাইন এডভাৰটাইজ তেতিয়া মানুহ কনফিউজ হৈ যায় যাতে যি যাৰ প্ৰয়োজন হি নিজৰ এডভাৰটাইজটো চাই বুজিব পাৰে আৰু ভাল কৰি এডভাৰটাইজ দিয়ক যাতে সাধাৰণ মানুহে বুজিব পাৰে বিকজ দেয়াৰ উইল বি নো মিছন বসুন্ধৰা 4 সো দিস ইজ দা ফাইনেল মিছন বসুন্ধৰা গতিকে এইবাৰ যাতে আমি সকলো আবেদন আনিব পাৰো